বন্ধুসকল যেহেতু আপোনালোকেও জানে ৰাঘৱ ইতিমধ্যে চৰ্চাত আছে গতিকে ৰাঘৱ সিনেমাখন বহু সংখ্যক আমাৰ দৰ্শকে চাইছে আৰু বহু সংখ্যকে চোৱা নাই এই গোটেই বিষয়টোৰ ওপৰত ৰাঘৱৰ যি চিন্তা চৰ্চা সকলোৱে কৰিছে চাব লাগে বা নালাগে এয়া সকলোৰে ব্যক্তিগত বিষয় আৰু এই বিষয়বিলাকৰ ওপৰতে ছ'চিয়েল মিডিয়াত বহু দিনৰ পৰা যিবিলাক কথা বতৰা চলি আছিল তাৰ ওপৰত আমি এটা খবৰ পাইছিলোঁ কালি অৰ্থাৎ কালিৰ দিনৰ ভাগতে আমি এটা খবৰ পাইছিলোঁ যে যতীন বৰাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেইসকলৰ ওপৰত যিসকলে ৰাঘৱৰ বিষয়ে বেয়াকৈ ফেচবুকতে হওক বা ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে বা লিখিছে গতিকে তেখেতে সেই লোকসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ যি খবৰ এই খবৰ কিমান দূৰ সত্য আমিও চিন্তিত হৈ আছিলোঁ গতিকে ইয়াৰ ওপৰত যতীন বৰাৰ যিটো ফেচবুক একাউণ্ট তেখেতৰ ফেচবুক একাউণ্টত তেখেতে নিজে এই বিষয়ে উল্লেখ কৰিছে আপোনালোকক তেখেতে কি ক'ব বিচাৰিছে সম্পূৰ্ণকৈ পঢ়াই দিছোঁ বা এই আমি যিবিলাক শুনি আছোঁ খবৰ এই খবৰবিলাক কিমান দূৰ সত্য ইয়াৰ ওপৰত আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব গতিকে এইটো দেখা পাইছে যতীন বৰাৰ যিটো অফিচিয়েল ফেচবুক একাউণ্ট সম্পূৰ্ণকৈ লিখিছে সমূহ অসমবাসী ৰাইজক শ্ৰদ্ধা জনাই মই যতীন বৰাই জনাব বিচাৰিছোঁ যে আপোনালোকে পোৱা খবৰ অনুসৰি কোনো ব্যক্তি বিশেষৰ বিপৰীতে বা ট্ৰল কৰাৰ বাবে ক্ৰাইম ব্ৰাঞ্চত গোচৰ দিয়া হোৱা নাই চিন্তনীয় বিষয় এয়াই যে ৰাঘৱৰ অৰ্থনৈতিক ক্ষতিৰ বাবেই হওক বা মোক হেয় প্ৰতিপন্ন কৰিবৰ বাবেই হওক বিগত সময়ত মোৰ ফটো নাইবা ভিডিঅ' এডিট কৰি বিকৃত কৰাৰ লগতে দুদিনমানৰ আগতে এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এক দুষ্ট চক্ৰই গ্ৰুপ খুলিছে আৰু আহ্বান জনাই লিখিছে যে ৰাঘৱ চাবলৈ যিসকল ইচ্ছুক তেওঁলোকে এই গ্ৰুপত জইন হওক যিটো আমাৰ ছবি জগতৰ কাৰণে ক্ষতিকাৰক এই ঘটনাবোৰ আগতেও সংঘটিত হৈ আহিছে যদিও অসমীয়া ছবি উদ্যোগটোৰ কথা চিন্তা কৰিয়েই সেই দুষ্ট চক্ৰই এডিট কৰা ফটো ভিডিঅ' অপপ্ৰচাৰৰ আহ্বানৰ কাৰণ জনোৱাটো আমাৰ দৰকাৰ বুলি অনুভৱ কৰোঁ আৰু তাৰ বিচাৰ হোৱাটো কামনা কৰোঁ আনফালে ৰাঘৱ চিনেমাখন এতিয়াও হলত চলি আছে দৰ্শকে চোৱাৰ পিছত মনৰ ভাৱখিনিও জনাইছে এনে সময়তে এনে ফটো ভিডিঅ' আৰু গ্ৰুপ বনাই লিংক শ্বেয়াৰ কৰা ঘটনাৰ শুভ লক্ষণ নহয় বুলি চিন্তা কৰি আৰক্ষীক অৱগত কৰিছিলোঁ কিন্তু কোনো ব্যক্তি বিশেষৰ নাম তেওঁলোকক দিয়া হোৱা নাই বা ট্ৰল কৰাৰ প্ৰসংগও অহা নাই বুলি আপোনালোকক অৱগত কৰিলোঁ গতিকে আপোনালোকৰ সকলো প্ৰকাৰ দিহা পৰামৰ্শৰ মোৰ বাবে কাম্য বুলি উল্লেখ কৰিছে গতিকে বন্ধুসকল কথাটো বুজি পালে যতীন বৰাই কোনো ট্ৰল কৰা লোকসকলক এনেধৰণে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা নাই এই যি ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত দুষ্ট চক্ৰই গ্ৰুপ খুলি এই গ্ৰুপত যি এডিট কৰা ফটো ভিডিঅ'ৰ অপপ্ৰচাৰৰ কাহিনী এইবিলাক কৰি আছে তাৰ ওপৰতহে তেখেতে আইনৰ ওচৰ চাপিছে বুলি জানিবলৈ দিছে বা অৱগত কৰিছে কোনো ব্যক্তিৰ নাম উল্লেখ কৰা নাই বা আৰক্ষীৰ আগত কোনো ব্যক্তিৰ নাম উল্লেখ কৰি পেলাই তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা নাই গতিকে এইটো আছিলে সত্য খবৰ গতিকে অলপ সময়ৰ আগতে এই শুদ্ধ খবৰটো লাভ কৰি আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যিসকলে যতীন বৰাৰ এই যি নতুন এটা ফেক নিউজ ওলাই আছে যে সকলোৰে ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি এই খবৰটো যে মিছা এইটো জনাই দিয়ক ধন্যবাদ